ইণ্টাৰনেট কিমান উপকাৰী সেয়া আমি কৈ শেষ কৰিব নোৱাৰি। শিক্ষাৰ সুবিধা, অনলাইন ক্লাছ, ভিডিঅ' টিউটৰিয়েল আদি সহজে বুজি ল'ব পাৰি। আনকি কোনো বিষয় বুজি নাপালে ইউটিউব আৰু গুগলৰ পৰা সহজে বুজি ল'ব পাৰি। হয়, ঠিকেই কৈছে আপুনি কথাটো। তাৰপিছত তাৰ লগতে কিমান সময় নষ্ট হৈছে সেই কথাটো আপোনালোকে এবাৰ ভাবি চাইছেনে বা লক্ষ্য কৰিছেনে? ছ'চিয়েল মিডিয়া, অনলাইন গেমছ, পাবজি, ফ্ৰী ফায়াৰ, ৰিলছত বহু সময়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ মন আৰু মনোযোগ দুয়োটাই অধপথত গতি কৰিছে। সেই কথাটো আপোনালোকে এবাৰ লক্ষ্য কৰিছেনে বা ভাবি চাইছেনে? হয়, আপুনি ঠিকেই কৈছে। আগতে বজাৰ কৰিবলৈ আমি বজাৰত যাব লগা হৈছিল, কিন্তু ইণ্টাৰনেট অহাৰ ফলত আমি ঘৰতে বহি বহি অনলাইন শ্বপিং, বিল পে'মেণ্ট, টিকট বুকিং ঘৰতে বহি বহি কৰিব পাৰোঁ আৰু আমাৰ বহু সময় বাচি যায়। হয়, আপুনি ঠিকেই কৈছে মহোদয়, আপুনি কথাটো বেয়া কোৱা নাই। মই ক'ব লগা কথাটো এইটোৱেই যে আগতে বজাৰ কৰিবলৈ বজাৰত যাব লগা, কিন্তু ইণ্টাৰনেট অহাৰ ফলতে ঘৰতে বহি অনলাইন শ্বপিং, অনলাইন বিল পে'মেণ্ট, টিকেট বুকিং আদিৰ ফলতে আমাৰ বহু সময় বাচি যায়। হয়, আপুনি কথাটো ঠিকেই কৈছে। মই ক'ব লগা কথাটো এইটোৱেই যে এইটো কৰাত আমাৰ স্বাস্থ্যৰ বাবে কিমান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মোবাইল আৰু কম্পিউটাৰৰ স্ক্ৰীণত অধিক সময় ধৰি থাকিলে চকুৰ সমস্যা, মূৰৰ বিষ, চকুৰ বৃদ্ধি আৰু ঘুম কমি যোৱাৰ সমস্যাও দেখা দিয়ে। আৰু কিমান কম ইণ্টাৰনেটৰ জৰিয়তে ফেক নিউজ, OTTৰ ফলত চাইবাৰ ক্ৰাইম আদিৰ সমস্যাও দেখা দিছে।